কি জ্বালাৰে ভাই, হাগাও ইমান কষ্ট কাম না। মানুহে কয় দেখোন হাগা ইমান আৰাম, কিন্তু মই দেখোন তামাম জ্বলি পৰি মৰি আছো ৰে হাগোতে। যোৱাকালি জনীৰ ঘৰত মাটি মাহৰ দালি আৰু হাঁহৰ মাংস খাই কি যে হাগা হৈছে না ভাই মোৰ। মই ইয়াত থাকবাই নোৱাৰো হৈছো ৰে। কি কৰো এতিয়া ভগৱান, হে ভগৱান প্লিজ বাচাও, মোক বাচাও। মই এনেকুৱা গললৈকে খানা নাখাওঁ দেই, আৰু কেতিয়াও নাখাওঁ মই। এইবাৰে ফাৰ্ষ্ট মোৰ, আৰু কেতিয়াও নাখাওঁ মই এনেকুৱা। মই এইবাৰ ইমান গললৈকে খানা খাই বহুত শিক্ষা পালো দেই ভগৱান, বহুত শিক্ষা পালো। বেছি খানা খালে যে ইমান অসুবিধা মই আজিহে গম পালো। এই ৰণী, ৰণী ক'ত আছা? বল ফুৰিবলৈ যাওঁ ক'তবা। এই আছো জনী, আছো ঘৰতে আছো। ৰ'বচোন 5 মিনিট কৰা, মই গৈছো। চালা বন্ধুবিলাকে আৰু লগ কৰিব টাইম নাপায় নহয়। ঠিক হাগা টাইমতে আহিব লাগে না। মোৰ এনেই হাগা হোৱা নাই, আৰু 10-15 মিনিট লাগে নেকি। তাতে আকৌ লগ ধৰিব আহিছে এজনে। ধেৎ চালা। ঐ আবে ওলাই আহ জলদি, যাব লাগে ফুৰিব লাগে। ঐ ৰ গৈছো ৰ। এই ৰণী পিছে খবৰ কোৱা, কি খবৰ তোমাৰ? কি আৰু খবৰ কম ভাই, যোৱাকালিৰ পৰা যিহে হাগা, এই হাগাতে মোৰ অৱস্থা বেয়া একদম। যোৱাকালি তহঁতৰ ঘৰত গললৈকে খাই মাটি মাহৰ দালি আৰু হাঁহৰ মাংস, মোৰ একদম অৱস্থা বেয়া ভাই। খাবি আৰু বেটা, বেলেগৰ ঘৰত পাই পৰা গললৈকে খাই দিছা ন, পাইছা নহয় এতিয়া মজাটো। ঐ ভাই তই নিজৰ মানুহে কিয় তেনেকে কৈছা ভাই, মোক মনত দুখ দিলা তুমি। ঐ ভাই কিয় বেয়া পাইছা তুমি মোক? মই বেয়াকে কোৱা নাই নহয়, মই জকিং হিচাপতহে কৈছো। কিয় বেয়া পাইছা তুমি? বেয়া নাপাবা প্লিজ ভাই, প্লিজ। হয় নেকি ভাই? ঠিক আছে দে, মই বেয়া নাপাওঁ দে। নাই মানে এনে আৰু ক'লো আৰু আকৌ কথাটো, বেয়া নাপাবা তুমিও মই কোৱা কাৰণে। নাপাবা নাপায় তোক আৰু মই বেয়া পাব পাৰো নে? এই জনী মোক গুৱাহাটীলৈ যাব লাগিছিলে নহয় এখন মোবাইল কিনিবলৈ। ব'ল যাওঁ একেলগে নেকি? হয় নেকি? ব'ল যাম দে, মই যাম ব'ল। পাৰ্টি খুৱাব লাগিব কিন্তু, মোবাইল লোৱাৰ পাৰ্টি। তুমি চিন্তাই নকৰিবা ভাই, চিন্তাই নকৰিবা। বাছ খালি মোৰ লগত যাব লাগে। তুমি যি খাব খোজা মই তাকে খুৱাম দে। ব'ল ব'ল। অ'কে দেন লেটছ গো। ওই এল্টো গাড়ী লৈ যাম গুৱাহাটী, তাতে গৈ আমি দুয়ো চাম আপি। ওই গুৱাহাটীত ধুনীয়া ধুনীয়া বহুত আছে আপি, তাৰে মাজত কোনোবা এজনীক পলাই লওঁ নেকি? পিছে তুমি যদি এজনী পলাই লোৱা আপি, মই বাৰু অকলে চাই থাকিম নেকি? ব'ল তেনেহলে আমি দুজনে গুৱাহাটীৰ আপি পলুৱাই আনিম। এইখনেই গুৱাহাটী নেকি ৰণী? ৱাও ইমান ডাঙৰ চহৰখন। জনী এইখনেই গুৱাহাটী, অসমৰ ৰাজধানী। দিছ ইজ আৱাৰ ফেমাছ গুৱাহাটী চিটি, দ্য গেটৱে অফ নৰ্থ ইষ্ট। ৱাও হয় নেকি? মই আজি আহিলো ভাই, মই সৰুৰ পৰা ডাঙৰ হলো, গুৱাহাটী আহিয়ে পোৱা নাই। আজি তোমাৰ লগত আহি পালো ফাৰ্ষ্ট। দেন লেটছ গো আমাৰ লক্ষ্য স্থানলৈ। বল বল বল। হেল্ল' ল'ৰাহঁত, কি লাগে তোমালোকক? মোক এখন মোবাইল লাগে খুৰা, মোবাইল। কি মোবাইল বা লাগে তোমাক? ভাবিছো তো এখন আইফোন ল'ম বুলি খুৰা, পিছত দাম বা কিমান? তোমাক বা কোনটো মোবাইল লাগে ভাইটি? মোবাইলৰ মডেল অনুযায়ী দামবিলাক বেলেগ বেলেগ হয়। তোমাক বা কোনটো মডেল লাগে কোৱাচোন? কি মোবাইল লওঁ ভাবিয়ে নাপাওঁ ৰ। কিবা এটা শুনিছো আইফোন 11 মেক্স প্ৰ' নে কিবা মোবাইল ওলাইছে বোলে, সেইটোকে দামটো সুধিছাও ৰ। ঐ ল'ৰা, কি ভাবিছা? কোৱা জলদি কোৱা, আৰু 12টা বাজিলে মোক দোকান বন্ধ কৰিব লাগিব, আৰু 12টা বাজিলে কাৰফিউ। খুৰা কিবা বোলে এটা মোবাইল ওলাইছে আইফোন 11 মেক্স প্ৰ', সেইখন দেখুৱাওকচোন। আইফোন 11 মেক্স প্ৰ' নহয় বাপা, আইফোন 11 মেক্স প্ৰ' নহয়, আইফোন 11 মেক্স প্ৰ'হে হয় মোবাইলটো। ৰ'ব চাইছোঁ মই দামটো কিমান। কিমান দাম? পিছে তুমি কিমান টকা আনিছা লগত? 10,000 টকা আনিছো ভাই, লগত 10,000 টকা। 9,000 টকাৰ ভিতৰত হ'ব মোবাইলটোৰ দাম, আৰু 1,000 টকা বাকী থাকিলে আমি দুইজনে কিবা কিবি খাই ফূৰ্তি কৰি গুচি যাম। এইখনেই হৈছে আইফোন 11 মেক্স প্ৰ' মোবাইলটো। ল'ৰাহঁত চাই লোৱা, ভালকে চাই লোৱা। ৱাও বৰ ধুনীয়া মোবাইল দেই, আইফোন 11 মেক্স প্ৰ' মোবাইলটো। পিছে খুৰা ইয়াৰ দামনো কিমান? দামটো কওকচোন আপুনি এবাৰ। ইয়াৰ দামটো বৰ্তমান বেছি নহয় ল'ৰাহঁত, আগতে 1.5 লাখ মান আছিল, এতিয়া 1 লাখৰ ভিতৰত পাই যাব দে, টেনশ্যন নল'বি। কি 1 লাখ? কি হ'ল তোৰ? কি হ'ল? কি হ'ল বে তোৰ? কিয় হলি তাতে? ঐ ল'ৰা, ইয়াৰ কি হ'লে? চাই লোৱাচোন, চাই লোৱা কিবা হ'ল ইয়াৰ। বেহুচ হোৱা যেন পালো দেই, কিবা হৈছে চাব লাগিব ৰ। ঐ চোৱা, জলদি চোৱা, মোক ভয় লাগি আছে ইয়াৰ, বা কিবা হ'ল আকৌ। কি হ'ল বে তোৰ? উঠা জলদি উঠা, কি হ'ল? ঐ ল'ৰা, কি হ'ল তোৰ? নুঠা কিয়? উঠা, জলদি উঠা, 12টা বাজিলে মোক দোকান বন্ধ কৰি যাব লাগিব, আৰু টাইম হ'ল আৰু 10 মিনিটহে আছে, উঠা জলদি।
মাই গড মোৰ বন্ধু আৰু নাই কৰা এই স্বৰ্গ লাভ কৰিলে আৰু ই নাই মই এতিয়া কেনেকৈ যাম ঘৰলৈ কি হ'ব মই এতিয়া তেওঁৰ মাক দেউতাকক কি জবাব দিম এতিয়া মোৰ লগত গুৱাহাটীত আহোঁতে তাৰ এনেকুৱা হ'ল মই ভাবিয়ে নাপাওঁ ভগৱান অ' মাই গড মোৰ কি হ'ব এতিয়া মোৰ দোকানৰ ভিতৰত এজন ল'ৰা মৰিলে মইতো এতিয়া ফাঁচি যাম পুলিচ কেছ পাই যাম ভাই মই পলাও ভাই ইয়াত নাথাকোঁ আৰু যি হয় হ'ব মোৰ দোকান মই পলাও এই খুৰা ঐ তই এতিয়া ক'ত গৈছা এতিয়া এই আমাক এৰি থৈ ক'ত গৈছা এই জনী তই কিয় কান্দিছা মোৰ একো হোৱা নাই দেই টেনশ্যন নল'ব তুমি একদম টেনশ্যন নল'ব মই থাকোঁতে কি ৰণী তই বাচি আছা হা মই ভাবিছোঁ তই গ'লেই নেকি ওপৰলৈ মই ওপৰলৈ যোৱা নাই ভাই ওপৰলৈ যোৱা নাই মই মৰাৰ ভাওহে জুৰিছোঁ বেহুজ হৈ মৰাৰ ভাও জুৰিলোঁ মই ব'ল এতিয়া দোকানত যিমান ইচ্ছা সিমান মোবাইল লৈ গুচি যাওঁ দুইজনে আৰু কোনে পায় আমাক কি তোৰ এনেকুৱাহে বুদ্ধি মই ভাবিছোঁ তুমি সঁচাই গ'লা নেকি সেইকাৰণে মই কান্দিছিলোঁ অলপ লাহেকৈ এই যিখিনি হওক বাদ দে এতিয়া সেইবোৰ কথা ব'ল এতিয়া যিমান ইচ্ছা সিমান মোবাইল লৈ আৰু গুচি যাওঁ ব'ল ৰণী ব'ল লওঁ দে যিমান ইচ্ছা সিমান মোবাইল এনেওতো আমি কিনিব নোৱাৰোঁ এইজনৰ গতিকে চুৰ কৰিয়ে লওঁ নে কি কয় ব'ল লেটছ গ' ব'ল লওঁ ব'ল যিমান ইচ্ছা সিমান মই 5টা মোবাইল ল'লোঁ ভাই 5টা ময়ো 4টা মোবাইল ল'লোঁ দে ভাই গোটেই আইফোন গোটেই ব'ল এতিয়া গ'লে যা ব'ল জলদি ব'ল যাওঁ ব'ল এতিয়া থকা মানে আমাৰ বিপদ ব'ল এতিয়া যাওঁ ব'ল যাওঁ ব'ল